ভাৰত চৰকাৰৰ ডাঙৰ ঘোষণা ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে বনাব লাগিব এই চাৰ্টিফিকেটখন। এই চাৰ্টিফিকেটখন কিহৰ কাৰণে বনাব ভিডিঅ'ৰ মাজত নিশ্চয় জনাই দিম। আৰু এই চাৰ্টিফিকেটখন আপুনি কেনেকৈ বনাব আপোনাৰ মোবাইলত আজিৰ ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তলৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। সো বন্ধুসকল, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই ৱেবছাইটৰ ডাইৰেক্ট লিংক দিয়া আছে, তাত ক্লিক কৰি আপুনি এইটো ৱেবছাইটত আহিব পাৰিব। নহ'লে আপুনি গুগলৰ সাৰ্চ বাৰত লিখি দিব MyGov.in, লিখাৰ পাছত আপুনি এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পাছত চাব পাৰে সে য়েছ টু লাইফ নো টু ড্ৰাগছ প্লেজ। সো আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব ট্ৰেক প্লেজ। আপুনি ট্ৰেক্স প্লেজত ক্লিক কৰিব। সো আপোনাৰ সন্মুখত এনেকুৱা এখন ফৰ্ম খোল খাব। ইয়াতে আপুনি প্ৰথমতে চাব পাৰে নেম। ইয়াতে আপুনি প্ৰথমতে চিলেক্ট অপশ্যনত ক্লিক কৰি আপুনি আপোনাৰ ডিগ্ৰীটো চিলেক্ট কৰিব লাগিব। ডিগ্ৰীটো চিলেক্ট কৰাৰ পাছত লগতে দিয়া হৈছে ইণ্টাৰ ইউৰ নেম। এইটো বক্সত আপুনি আপোনাৰ নামটো লিখিব। তাৰ পাছত দিয়া হৈছে জেণ্ডাৰ, আপুনি আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত তাৰ পাছত আপুনি ডেট অফ বাৰ্থটো ইয়াত লিখিব। তাৰ পাছত আপুনি পিনক'ডটো লিখিব। সো বন্ধুসকল, ইয়াতে চাওক আপুনি তলত দিয়া আছে চিলেক্ট। আপুনি চিলেক্ট অপশ্যনত ক্লিক কৰি আপুনি আপোনাৰ ষ্টেটখন চিলেক্ট কৰিব। ইয়াতে আপুনি এইটো বক্সত আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখিব। তাৰ পাছত তলতে দিয়া আছে ইণ্টাৰ ইউৰ ইমেইল আইডি। সো বন্ধুসকল, যদি ইমেইল আইডি আছে তেন্তে দিব, নিদিলে কোনো অসুবিধা নহয়, এইটো হ'ল অপশ্যনেল। যিবিলাক ষ্টাৰ মাৰ্ক আছে আপুনি ষ্টাৰ মাৰ্কবিলাক ফিল আপ কৰিব লাগিব। সো ইয়াতে চাওক দিয়া আছে ইণ্টাৰ ইউৰ মোবাইল নাম্বাৰ। এইটো বক্সত আপুনি মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। তাৰ পাছত দিয়া হৈছে প্ৰচিড ফৰ লেংগুৱেজ। সো আপুনি এইটোত ক্লিক কৰিব লাগিব। সো মই প্ৰথমতে ফিল আপ কৰি আছোঁ। সো বন্ধুসকল, আপুনি ফৰ্মখন ফিল আপ কৰাৰ পাছত ইয়াতে চাওক তলত দিয়া আছে প্ৰচিড ফৰ লেংগুৱেজ, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ আহিব। সো বন্ধুসকল, ইয়াতে আপুনি লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। ইয়াতে আপুনি লেংগুৱেজ হিন্দী আৰু ইংলিছ দিয়া আছে, আপুনি যিকোনো এটা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ইয়াতে আপুনি ৰেড প্লেজত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। ইয়াত এনেকুৱা কেটাগৰী দিয়া আছে কিহৰ কাৰণে এই চাৰ্টিফিকেটখন আপুনি বনাব লাগিব। সো আপুনি এইবিলাক পঢ়ি চাব পাৰে। সো চিম্পলি আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰি অলপ ৱেইট কৰিব। তাৰ পাছত বন্ধুসকল, আপোনাৰ মোবাইলত এটা OTP দিয়া হ'ব। ইয়াতে আপুনি তলত প্লেজত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত যিটো OTP আহিছে আপুনি OTPটো ইয়াত ফিল কৰিব লাগিব। আপুনি OTPটো এণ্টাৰ কৰাৰ পাছত ছাবমিট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ চাৰ্টিফিকেটখন এনেকুৱা আহিব। সো বন্ধুসকল, ইয়াতে আপুনি চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ হ'লে ইয়াতে অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে আপুনি দেখিবলৈ পাব লেফ্ট ছাইডত দিয়া হৈছে প্ৰিণ্ট ডাউনলোড চাৰ্টিফিকেট। সো বন্ধুসকল, আপুনি চিম্পলি ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে আপুনি আপোনাৰ মোবাইলত চাৰ্টিফিকেটখন অলৰেডি ডাউনলোড হৈ যাব। সো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।